हेलो एवरीवन नमस्कार मैं हिमाद्री और आपनालोक सकलोके पुनर्बार मोर चेनेलटोলৈ स्वागतम जनाइছো और मैं आज आपनालोকৰ ওচৰলৈ বাঁহগাজৰ এটা আচাৰৰ ৰেচিপি লৈ আহিছো অলপ মছলা দি বনোৱা বাঁহগাজৰ আচাৰ আৰু তাৰ বাবে মই এটা বাঁহগাজ কটাৰীয়ে দি অলপ ডাঙৰ ডাঙৰকে কাটি ফাৰ্মেন্টেশন হ'বৰ কাৰণে থৈ দিছিলো বটল এটাত পানী দি ভৰাই থৈ আৰু 3 দিন মানৰ পাছত এইখিনি উলিয়াই লৈ তাৰ পৰা পানীখিনি অটৰাই লৈছো আৰু ৰ'দত অকমান সময় থৈ দিছো যাতে পানীখিনি শুকাই যায় বেছি সময় থব নালাগে অকল যাতে পানী ভাৱটো নাথাকে তেনেকুৱাকৈ শুকাই ললেই হ'ল তাৰ পাছত এয়া মই মছলাৰ ভিতৰত লৈ লৈছো মিঠাতেল সৰিয়হ নিমখ হালধি ধনিয়া গোটা জিৰা কেঁচা জলকীয়া আৰু শুকান ৰঙা জলকীয়া এইখিনি লৈ লৈছো মই মছলাৰ বাবে আৰু ইয়াৰ ভিতৰত মই এতিয়া গোটা যিখিনি জিৰা আৰু ধনিয়াখিনি পিছি লম তাৰপিছতে এয়া মই যোনখিনি বাঁহগাজ আছিলে খৰিচা হৈ গৈছে এইখিনি তাতে হালধি সোৱাদ অনুসৰি যিমান লাগে তেনেকৈ দি দিম আৰু নিমখ দি দিম তাতে প্ৰয়োজন মতে তাৰপিছতে যোনখিনি গোটা জিৰা আৰু ধনিয়া আছিল সেইখিনি পেষ্ট গুৰি কৰি ললো পাউডাৰ বনাই ললো মিক্সিত দি পিনে এইখিনি দি দিছো আৰু শুকান ৰঙা জলকীয়া কিটাও গুৰি কৰি পিনে দি দিছো ইয়াতে বেছি মিহি কৰা নাই অলপ খহটাকে থৈছো গুৰিখিনি আৰু এয়া তাৰ পিছতে ইয়াতে সৰিয়হখিনিও গুৰি কৰি দি দিছো একদম মিহিকে গুৰি কৰা নাই অলপ খহটাই হৈ আছে তাৰ পিছত ইয়াতে কেঁচা জলকীয়া কিটাও কাটি দি দিলো আৰু মিঠাতেল অলপ দি পিনে এয়া খুব ধুনিয়াকে গুটে মছলাখিনি ইয়াৰ লগত সানি লম তেল মই এতিয়া অলপ দিছো আকৌ অলপ পাছত আৰু অলপ এড কৰি দিম আৰু এইখিনি এতিয়া খুব ধুনিয়াকৈ গুটেখিনি সানি লৈ পিনে আৰু অলপ মিঠাতেল দি থৈ দিলে আচাৰটো ৰেডি হৈ গল খুব সহজ হয় ৰেচিপিটো আৰু খাবলৈও খুব ভাল লাগে যিসকলে বাঁহগাজ খাই ভাল পায় তেওঁলোকে এনেকৈ আচাৰ বনাই থলে বহুত দিনলৈ খাই থাকিব পাৰিব যেহেতুকে এতিয়া বাঁহগাজৰ সিজনটো গৈছে আৰু নোহোৱা হৈছেগে শেষৰ সময় এইখিনি আৰু এয়া আমাৰ আচাৰ প্ৰায় ৰেডি হৈ গল এতিয়া ৰ'দত দি থৈ দিলে আচাৰখিনি 2-3 দিনৰ পিছৰ পৰা খাব পৰা যাব আশা কৰিলো আপোনালোকে ৰেচিপিটো চাই ভাল পালে এটি নতুন ভিডিঅ লৈ অতি সোনকালে আপোনালোক সকলোকে পুনৰ লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই